নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত বহুতেই এটা গুড নিউজ লৈ আহিছোঁ যোনসকল বন্ধু বান্ধৱী এইবাৰ 2024 চনত প্ৰকাশ পোৱা আৰপিএফ এছআই পদৰ বাবে এপ্লাই কৰিছিলে সেইসকল বন্ধু বান্ধৱীৰ বাবে কিন্তু বহুতেই এটা ভাল খবৰ তো বন্ধু বান্ধৱীসকল চাওক এইবাৰ 2024 চনত আৰপিএফ এছআই পদৰ বাবে যোনসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিছিলে সেইসকল বন্ধু বান্ধৱীৰ কিন্তু এক্সাম ডেট আহি গ'ল ইণ্টাৰভিউ ডেটটো কিন্তু আহি গ'ল তো বন্ধু বান্ধৱীসকল এইখন চাব পাৰিছে আৰপিএফ আৰআৰবিৰ ফালৰ পৰা কিন্তু এইখন নোটিফিকেশন প্ৰকাশ পাইছে এইখন নোটিস কিন্তু আজি প্ৰকাশ পাইছে 7 অক্টোবৰৰ দিনা তো এই নোটিফিকেশনত উল্লেখ কৰিছে যে তেওঁলোকৰ ইণ্টাৰভিউ ডেটটো চাব পাৰিছে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু ইণ্টাৰভিউ ডেটটো কিন্তু ইয়াতে কিন্তু প্ৰকাশ পাইছে তো আৰপিএফ এছআই পদৰ ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব 2 ডিসেম্বৰৰ পৰা 5 ডিসেম্বৰৰ ভিতৰত তো 2 ডিসেম্বৰ তাৰিখে কিন্তু আৰপিএফ এছআই পদৰ ইণ্টাৰভিউ আৰম্ভ হ'ব আৰু 5 ডিসেম্বৰ তাৰিখে কিন্তু সমাপ্ত হ'ব এই কেইদিন কিন্তু আপোনালোকৰ ইণ্টাৰভিউটো চলি থাকিব তো আপোনাৰ ইণ্টাৰভিউটো কিন্তু এই 2 ডিসেম্বৰৰ পৰা 5 ডিসেম্বৰৰ ভিতৰত হ'ব তো 4 দিন আগত কিন্তু আপোনালোকে আপোনাৰ নিজৰ এডমিট কাৰ্ডখন কিন্তু ডাউনলোড কৰিব পাৰিব তো এইটোৱে আছিল বহুতে এটা ভাল খবৰ তো ভিডিওটো চাই যদি ভাল লাগিল ভিডিওটোত এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ লগত ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনে ধৰণৰ নতুন ভিডিওৰ আপডেট বিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিওত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ